এইবাৰ মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হ'ল নেহা উপাধ্যায়। নমস্কাৰ, আপোনালোকে চাই আছে NE ক্ৰনিকল আৰু আন এটি বিশেষ খবৰৰ সৈতে চিত্ৰশালাত মই দিল ৰাণা। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি সুখবৰ। অসমৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে নেহা উপাধ্যায়। ভঙামন্দিৰ গাঁৱৰ পলিষ্টাৰ একাডেমী বিদ্যালয়লৈ আনন্দৰ ঢৌ কঢ়িয়াই আনিছে ছাত্ৰীগৰাকীয়ে। অৱশ্যে এই ফল ছাত্ৰীগৰাকীয়ে ইমান সহজতে পোৱা নাছিল। এই ফল পাবলৈ ছাত্ৰীগৰাকীয়ে কষ্টও কৰিছিল পঢ়াৰ ক্ষেত্ৰত। নমস্কাৰ, মই নিচেই আনন্দিত। আজিৰ দিনাখন মই যি হাৰ্ডৱৰ্ক কৰিছিলোঁ সেইটোৰ মই এটা ফলাফল পাইছোঁ আৰু নিজৰ গাঁৱৰ কাৰণে, নিজৰ স্কুলৰ কাৰণে এটা ৰিজাল্ট আনি এটা গৌৰৱ কঢ়িয়াই আনিছোঁ। তাৰ কাৰণে মই বহুত আনন্দিত। আৰু লগতে আমাৰ প্ৰিন্সিপাল ছাৰে মোৰ কাৰণে বহুত হেল্প কৰিছিলে। ফাইনেন্সিয়েল হওক বা টিচাৰ্ছসকল বাহিৰৰ পৰা আনিখিনি হওক, অনলাইন ক্লাছেছ কণ্ডাক্ট কৰি হওক, যেনেকৈ হ'লেও তেওঁ মোক বহুত ছাপোৰ্ট কৰিছিলে আৰু তাৰ কাৰণে মই বহুত আনন্দিত। আজিৰ দিনাখন মোৰ মাৰো এটা সপোন আছিলে যে মই এদিন স্কুললৈ মিডিয়া কঢ়িয়াই আনিম, এটা ভাল ৰিজাল্ট কৰিম বুলি সকলোৱে আশা ৰাখিছিলে। এইটো আশা আজি মই পূৰণ কৰিব পাৰিলোঁ। মই নিশ্চয় আনন্দিত। বহুতেই বিশ্বাস কৰোঁ, কিয়নো বেছিভাগে মোৰ মা বেমাৰী থাকিছিল। চ' তেওঁ মোক বহুত হেল্প কৰিছে। দিনটো মই তেওঁকো হেল্প কৰিছিলোঁ অলপ ঘৰৰ কামখিনি। ৰাতি মই হাৰ্ডৱৰ্ক নিজৰ যি কৰিব লগীয়া আছিলে, এইটো পঢ়া হওক যিয়ে হওক মই পঢ়িছিলোঁ আৰু তাৰ এটা ফলাফল আজি আহিছে। তো মই বিশ্বাস কৰোঁ যে হাৰ্ডৱৰ্কৰ এটা ভাল ফল আহে। পঢ়াৰ বাহিৰে মই ডান্স কৰোঁ, আৰ্ট কৰোঁ। মই ডান্সৰ কোৰ্চ কৰিছিলোঁ, আৰ্টৰো 2 বছৰ কোৰ্চ কৰিছোঁ। অনুভৱ কথাৰে ক'ব নোৱাৰি। ভিতৰত যিটো অনুভৱ, সেই অনুভৱ কথাৰে ব্যক্ত কৰিব নোৱাৰি। আজি সঁচাকৈ পলিষ্টাৰ একাডেমী ভঙামন্দিৰৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যক্ষ উপাধ্যক্ষৰ লগতে সমূহ শিক্ষকবৃন্দ আজি নথৈ আনন্দিত হৈছে। এটা ভিতৰুৱা অঞ্চল ভঙামন্দিৰ। সেই ভিতৰুৱা অঞ্চলৰ এটা ইংৰাজী মাধ্যমৰ প্ৰথমখন স্কুল, যিখন বিদ্যালয় 2004 চনত স্থাপিত হৈ পৰা আজিলৈকে 2004 চনৰ পৰা আজি পৰ্যন্ত এটা মনত আশা সপোন লৈ বহি আছিল। আজি বাস্তৱত এইখন বিদ্যালয়ৰ সপোন বাস্তৱত ৰূপায়িত হৈছে। এইখন বিদ্যালয়ত অধ্যক্ষই, উপাধ্যক্ষই লগতে সমূহ শিক্ষকবৃন্দই লগতে সমূহ এইখন গাঁওবাসী ৰাইজে যিমানখিনি কষ্ট বিদ্যালয়ৰ কাৰণে কৰিছে, আজি আমি নিজকে অনুভৱ কৰোঁ যে আমি বিদ্যালয় শিক্ষক হিচাপে অনুভৱ কৰোঁ। আজি বিদ্যালয়খন সঁচাকৈ সক্ষম হৈছে। আজি গোটেই অসমত অষ্টম স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা আমাৰ ছাত্ৰী নেহা উপাধ্যায় আজি এইখন স্কুলৰ লগতে নিজৰ মাতৃ, নিজৰ পৰিয়ালৰ লগতে এই গোটেই বৃহত্তৰ ভঙামন্দিৰ অঞ্চলবাসীকে গৌৰৱ কঢ়িয়াই আনিছে। আমি তেখেতক অনাগত দিনবোৰত আমাৰ ছাত্ৰীলৈ আমি আশীৰ্বাদ কৰোঁ যাতে অনাগত দিনবোৰত আৰু আগুৱাই যাওক। আপুনি বিশ্বাস কৰে আপোনাৰ পলিষ্টাৰ একাডেমীয়ে আগন্তুক দিনত আৰু ভাল ৰিজাল্ট কৰিব বুলি? আমি নিশ্চয় আশাবাদী। আগন্তুক দিনত ইয়াতকৈ এই বছৰ আমি 2022 চনত অষ্টম স্থান প্ৰাপ্ত কৰিছোঁ আমাৰ বিদ্যালয়ৰ পৰা, কিন্তু অনাগত দিনত আমি